গুড মৰ্ণিং এভৰিৱান আৰু আটাইকে মোৰ এটা নতুন ব্লগত স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা ইয়াত চাহ খাব লৈছোঁ গাখীৰ চাহ আৰু ডোচা ঠিক নহয় আৰু ঠিক খোলা চাপৰিও নহয় আপোনালোকে ইয়াক খোলা চাপৰি আৰু ডোচাৰ ককটেল বুলি ক'ব পাৰে আজি চাহখিনি এনেকৈয়ে খালোঁ কিন্তু খুব ভাল লাগিলে খাই তো আজি ৰাতিপুৱাটো আৰম্ভণি কৰিছোঁ গতিকে ব্লগটো চাই থাকিব আৰু এইফালে বেটা দেখিছেনে মামাক আৰু আইতাকৰ লগত বহি আছে ৰ'ব আগফালে অলপ দুষ্টামিও হৈছে এতিয়া আৰু মাৰ বোলে চুলিখিনি পকিছে তাকে কমপ্লেইন দি আছে আমি হেনো গুৰুত্ব নিদিওঁ তাকে কমপ্লেইন দি আছে আজি আমাক আৰু এইফালে খিৰিকীখন মই খুলি দিলোঁ ইমান ৰ'দ চাৰিওফালে খিৰিকীখন খুলি দিলেহে ভাল লাগে ৰাতিপুৱা আৰু ঘৰত থাকিলে মই ৰাতিপুৱা উঠি খিৰিকীখন যোৱা ৰাতি যে কি উৎপাত কৰিলে সি 3টা বজাত উঠিছে আকৌ 3টা বজাত মই এতিয়া গাখীৰ গৰম কৰি খুৱালোঁ খুৱাই মই এই গাড়ীখন লৈ সি ৰাতি 3টা বজাত ঘৰৰ চাৰিওফালে ঘূৰি ফুৰিছে এইটো কি কথা সি 3টা বজাতে ভাবিছে ৰাতিপুৱা আহিছে এনেকুৱা সি আমাৰ ল'ৰাটো সি ধৰিবই নোৱাৰা হৈছে টাইম টেবুল সোনকালে শুব আৰু গোটেই ৰাতি সি উৎপাত কৰিব 3টামান বজাতে সি সাৰ পাব সাৰ পাই আৰু ভাবে ৰাতিপুৱা আহিছে উঠিব লাগে তাৰ লগত মই শুবই নাপালোঁ আজি ভালকৈ বাবানু বাবান হাই গাড়ীখন ভালদৰে চলাব পৰা নাই কিন্তু বহুত চেষ্টা কৰি থাকে ভালদৰে চলাবৰ কাৰণে অলপ বহি দেখে দিয়ে অলপ বছ চাৰিওফালে তই পিছফালে ব অলপ কালি ৰাতি কি কৰিছে পুতলা গাড়ী পিছফালে লৈছোন যে 3টা বজাত ঘূৰি আছে চাৰিওফালে অলপ ব অলপ শ্লাইড বহিব পাৰিতো নাই খোৱা কালে মন নাই খাবলৈ মনে নাই দুপৰীয়া আজি খাব লাগিব ভাতকেৰেলা ঘৰৰে আছিলে আৰু এইফালে কি কাটিছে এইফালে আলু আৰু এই পটলৰ বাকলিও গুচালেহে ভাল লাগে খাই নহ'লে ভাল নালাগে ৰচা বনাব পাৰি দেখোন মা অলপ দুটাই দিব পাৰি যদি সোৱাদকৈ বানা অলপ টেষ্টি হ'লে অলপকৈ খাব পাৰি নাবানা আহিছা খালি কবি ভাজা আলু ভাজা লেফুল ভাজা কোমোৰা ভাজাকে চিনি পোৱা ৰচা থচা চিনি নাপা কাই মামাক আৰু ভাগিনীয়েক য'ত থাকে বোলে তাতে বাঘেও আহিব ভয় কৰে গতিকে আমাৰ ঘৰতো মামাক ভাগিনীয়েকৰ এটা বণ্ডিং হৈছে আৰু ন গণেশ তোমাৰ গণেশ আৰু এইটো গণেশৰ মামাক এটা কথা এইটো কি এইটো ফেন বাবা ইমান প্ৰশ্ন কিয় বাবা এইটো কি ভুজিয়া না মিক্সাৰ নাম বহুত ক্লিয়াৰ কি ক্লিয়াৰ হ'ব এডিটিংৰ দৰকাৰ নাই কিন্তু ক্লিয়াৰ মোবাইল লাগে এটা নতুন নাম্বার তা পেজটা খুলছা লিরিক্স নাম্বার খুলবি এটা লিরিক্স পেজ বলি ডাইরেক্ট ফেসবুকত দিবি ভিডিওগুলা মোটা 2 লাখত দিবি মোৰ আজি ভিডিও কৰবাই নহি আগতে হইছে থৈছে তো ক'ত থৈছে মোবাইলটো স্মাৰ্ট বুক ওলাইছেতো বৰ্তমান স্মাৰ্ট বুক মানে কি বুকৰ সেই কিতাপৰ পেজটো যদি এনেকৈ ঘূৰাই দিলি ধৰ ইয়াৰ লগে লগে এটা খাওঁ বুটম আছে বুটানটা মাৰি দিলি ইয়াৰ লগে লগে বস্তুটো অন হৈ গ'ল চবখিনি এবাৰ এনেকৈ টিপলি বি চি এনে লাইনত কোৱাৰ নিচিনা
মানে কিতাপ খানে নাই স্মাৰ্ট বুক সেইখানে আনব লাগিব বাবুৰ কাৰণে মোবাইল চবাইল বন্ধ কৰি চাৱা বন্ধ কৰি মা গুড ইভিনিং এভৰিৱান আৰু এতিয়া আকৌ এবাৰ ফ্ৰেছ মানে গা ধুই আহিলোঁ আহি বহিছোঁ অকণমান আৰু বহি থাকোঁতে মিনি কৈ আছে কিবা এটা ইভিনিং কিবা এটা জ্বলা কিবা এটা খাবলৈ মন গৈছে আৰু বাৰে বাৰে তাই কৈ আছিলে পাস্তা খাব তো কিটচেনত আছিলে ময়ো ভাবিলোঁ অকণ পাস্তা বনাওঁ বিশেষ ভালদৰে নাজানো যদিও মই ট্ৰাই কৰিছোঁ কিন্তু চাওকচোন মই কিন্তু ইমান বেয়াও বনোৱা নাই খাবলৈ ভালেই হৈছিলে প্ৰথমতে মই পাস্তাখিনি অকণমান সিজাই লৈছোঁ গৰম পানীত আৰু তাৰপিছত পানীখিনি মই সৰিব দিলোঁ অকণমান সময় আৰু তাৰপাছত মই এতিয়া ইয়াতে অকণ ভেজিটেবলছ ফ্ৰাই কৰি ল'ম তাৰ বাবে মই মিঠাতেল দি লৈছোঁ মিঠাতেলতে মই ভেজিটেবলখিনি ফ্ৰাই কৰি ল'ম আৰু ইয়াতে মই ধুনীয়াকৈ কাটি লৈছোঁ অকণমান ডাঙৰ ডাঙৰ চাইজত পিঁয়াজখিনি কাটিছোঁ কেপচিকামখিনি কাটিছোঁ আকৌ গাজৰখিনিও এটা জোখত কাটিছোঁ গোটেইখিনি কাটিছোঁ অকণমান ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰি সম্পূৰ্ণ ফ্ৰাই নকৰোঁ অকণমান জাষ্ট অকণমান সিজাই ল'ম আৰু তাৰপাছতহে খাবলৈ মজাটো হয় ইমান বেছি ফ্ৰাই কৰিলে খাবলৈ ভাল নাপাওঁ আৰু খায়ো ভাল নালাগে তেনেকৈ তো অকণমান ৰঙচুৱা হ'লেই নমাই থৈ দিম আৰু বাকীখিনিতো এতিয়া কল বাকী আছে পাস্তাখিনি মই অকণমান পানীটো যিহেতু সৰিব দিছোঁ সেইখিনিও অকণমান ভালদৰে পানীখিনি সৰি যাওক আৰু এয়া হৈ গৈছে এয়া প্ৰায় হৈ গৈছে মই নমাই থলোঁ আৰু এইফালে আকৌ মই অকণমান বিলাহী কাটি লৈছোঁ আৰু সৰু সৰুকৈ পিঁয়াজ নহৰু আদা কাটি লৈছোঁ লৈ এতিয়া কেৰাহীটো গৰম হোৱাত মই দি দিলোঁ এয়া বাটাৰখিনি দি দিছোঁ আৰু ভালদৰে গলাই লৈছোঁ আৰু তাত এতিয়া দি দিম বাকী যিখিনি কাটি ল'লোঁ আদা নহৰু সেইখিনি দিম দি দিছোঁ এয়া আৰু এইখিনি অকণমান ভাজি তাত দি দিম মই এতিয়া এয়া বিলাহীখিনি দিলোঁ আৰু বিলাহীখিনিও ভালদৰে ভাজিম আৰু এইখিনি কিন্তু ভালদৰে হ'ব লাগিব আৰু যে একদম গলিব লাগিব গলি যাব লাগিব বিলাহীখিনি একদম মিচমিচি হ'ব লাগিব এইখিনি এনেকৈ পানী অকণমান দি মই এইখিনি মিচমিচিয়া কৰি লৈছোঁ যাতে ভালদৰে পাস্তাখিনিত লাগি যায় খাবলৈ তেতিয়া সোৱাদটো হ'ব বিলাহীখিনি গলি যোৱাত এয়া পাস্তাখিনি দিলোঁ মই আৰু এতিয়া ভালদৰে লৰাব লাগিব যাতে সম্পূৰ্ণভাৱে পাস্তাত বিলাহীখিনি লাগি যায় আৰু এনেকৈ ভালদৰে লৰাই মই দি দিছোঁ বাকী যিখিনি মই ভেজিটেবল ভাজি ৰাখি দিছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ আৰু এইখিনি ভালদৰে আটাইখিনি লাৰি শেষত দিব লাগিব টমেটো কেচাপ এনেকৈ ভালদৰে লৰাব লাগিব যাতে চাৰিওফালে নিমখটো লাগে তেতিয়াই খাবলৈ সোৱাদ হ'ব আৰু এতিয়া চাওক ধুনীয়াকৈ মই টমাটো চচ অকণমান দি দিছোঁ আৰু হ'বই আৰু এতিয়া আৰু চিমত একদম জুইটো কমাই দিব লাগিব তেতিয়াহে বস্তুটো ধুনীয়াকৈ হ'ব আৰু নহ'লে তলিত লাগি যায় দেখিছেনে যিহেতু সিজাই লৈছোঁ পাস্তাটো আৰু এতিয়া হৈ গৈছে ৰেডি খাবলৈ মিনিক মাতো আৰু আমি এটাই বহি খাওঁ আজি ইভিনিং খোৱাৰ এটা মজা থাকে ন এনেকুৱা নিমখীয়া বস্তু গতিকে বনালোঁ আৰু আমি এটাই বহি খাওঁ তো আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ